সকলোকে নমস্কাৰ জনাইছোঁ। আমি আজি ৬ষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ এটি পাঠ আগবঢ়াবলৈ ওলাইছোঁ। পাঠটিৰ নাম হৈছে পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ। মই তুলন শইকীয়া, কে পাটিৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। প্ৰথমতে আমি পৃথিৱীৰ উপাদানসমূহৰ বিষয়ে আলোচনা কৰিম। জীৱ জীয়াই থাকিবৰ কাৰণে প্ৰয়োজন হোৱা 3টা মূল উপাদান মাটি, পানী আৰু বায়ু পৃথিৱীত পোৱা যায়। পৃথিৱীয়ে হৈছে বিশ্বব্ৰহ্মাণ্ডৰ একমাত্ৰ গ্ৰহ য'ত জীৱৰ অৱস্থিতি আছে। পৃথিৱীৰ উপৰিভাগটো বৰ জটিল অঞ্চল আৰু ই স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডল আৰু জীৱমণ্ডলেৰে গঠিত। স্থলমণ্ডল পৃথিৱীৰ উপৰিভাগৰ গোটা বা কঠিন অংশকে স্থলভাগ বুলি কোৱা হয়। পৃথিৱীৰ খোলাটোত থকা বিভিন্ন শিলা আৰু মাটিৰ তৰপটোক লৈ স্থলমণ্ডল গঠিত হৈছে। কাষৰ চিত্ৰখনত স্থলমণ্ডলৰ বিভিন্ন তৰপটোৰ এখন ছবি দেখুওৱা হৈছে, যিখন তোমালোকে বহলকৈ পিছত গম পাবা। পৃথিৱীৰ উপৰিভাগটোক 2টা ভাগত ভাগ কৰা হৈছে, মহাদেশ আৰু মহাসাগৰ। এতিয়া আমি মহাদেশবোৰৰ বিষয়ে আলোচনা কৰিম। মাটিভাগৰ একোটা বৃহৎ খণ্ডক মহাদেশ বুলি কোৱা হয়। পৃথিৱীৰ প্ৰায় 29% মহাদেশে আগুৰি আছে। গোটেই পৃথিৱীখনত মুঠ 7খন মহাদেশ আছে। সেইকেইখন হৈছে এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া বা অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকা। এতিয়া আমি এছিয়া মহাদেশৰ বিষয়ে কিছু কথা জানি ল'ম। এছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ আৰু ইয়াৰ অধিকাংশ উত্তৰ গোলাৰ্ধত অৱস্থিত। পৃথিৱীৰ মুঠ মাটিকালিৰ 3/1 অংশ এই মহাদেশখনতেই আছে। তোমালোকে এছিয়া মহাদেশখন পৃথিৱীৰ মানচিত্ৰখনত দেখিছা। এছিয়া মহাদেশৰ দক্ষিণ অংশৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে। এই মহাদেশতেই পৃথিৱীৰ বৃহত্তম পৰ্বতশৃংগ মাউণ্ট এভাৰেষ্ট অৱস্থিত। ইউৰোপ মহাদেশ। এইখন ইউৰোপ মহাদেশৰ মানচিত্ৰ। ইউৰোপ মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত। এই মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ সুমেৰু বৃত্ত পাৰ হৈ গৈছে। আফ্ৰিকা মহাদেশ। এইখন আফ্ৰিকা মহাদেশৰ চিত্ৰ তোমালোকে দেখিছা। আফ্ৰিকা হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। বিষুৱ ৰেখাডাল এই মহাদেশৰ প্ৰায় সোঁমাজেদি পাৰ হৈ গৈছে। পৃথিৱীৰ ভিতৰত এইখনেই একমাত্ৰ মহাদেশ যাৰ মাজেদি কৰ্কটক্ৰান্তি, বিষুৱ ৰেখা আৰু মকৰক্ৰান্তি ৰেখা পাৰ হৈ গ'ল। পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি চাহাৰা আৰু পৃথিৱীৰ আটাইতকৈ দীঘল নদী নীল আফ্ৰিকা মহাদেশতে আছে। উত্তৰ আমেৰিকা মহাদেশ। উত্তৰ আমেৰিকা হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ। এই মহাদেশখন 3খন মহাসাগৰে আগুৰি আছে: আটলান্টিক মহাসাগৰ, প্ৰশান্ত মহাসাগৰ আৰু উত্তৰ মহাসাগৰ। উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা এই 2খন মহাদেশক এটি ঠেক ভূখণ্ডই লগ লগাইছে। এই ভূখণ্ডক পানামা যোজক বুলি কোৱা হয়। তোমালোকে চিত্ৰত পানামা যোজক দেখিছা। দক্ষিণ আমেৰিকা মহাদেশ।
দক্ষিণ আমেৰিকাৰ বেছি অংশই দক্ষিণ গোলাৰ্ধত পৰিছে আৰু আটলান্টিক আৰু প্ৰশান্ত মহাসাগৰে আগুৰি আছে। পৃথিৱীৰ আটাইতকৈ বহল নদী আমাজন এই মহাদেশৰ উত্তৰ অংশৰ মাজেৰে বৈ গৈছে। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা এণ্ডিজ এই মহাদেশতেই অৱস্থিত। ওচেনিয়া বা অষ্ট্ৰেলিয়া মহাদেশ। এইখন হৈছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ। ই সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত। ইয়াৰ চাৰিওফালে সাগৰ মহাসাগৰে আগুৰি থকা কাৰণে ওচেনিয়াৰ মূল দ্বীপ অষ্ট্ৰেলিয়াক দ্বীপ মহাদেশ বুলিও কোৱা হয়। অৰ্থাৎ ওচেনিয়া এখন দ্বীপ মহাদেশ। এণ্টাৰ্কটিকা মহাদেশ। এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত আৰু প্ৰায় সোঁমাজতে কুমেৰু বিন্দুটো পৰিছে। গতিকে এই মহাদেশখন সদায় বৰফেৰে আবৃত হৈ থাকে, অৰ্থাৎ একেবাৰে ঠাণ্ডা মহাদেশ। এই মহাদেশত কোনো স্থায়ী বসতি নাই, সেইকাৰণে বহুতে ইয়াক মহাদেশ বুলি ক'ব নোখোজে। এই মহাদেশত আমাৰ দেশৰ অৰ্থাৎ ভাৰতবৰ্ষৰ মৈত্ৰী আৰু গংগোত্ৰী নামৰ দুটা গৱেষণা কেন্দ্ৰ আছে। এতিয়া আমি যিখিনি শিকিলো তাৰ পৰা আমি কেইটামান প্ৰশ্ন চাম আৰু প্ৰশ্নবিলাক তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা। প্ৰথমতে, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটোৰ নাম কি? আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? বিষুৱ ৰেখা, কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি ৰেখা তিনিডাল কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে? পানামা যোজকে কোন দুখন মহাদেশক লগ লগাইছে? পৃথিৱীৰ মহাদেশ কেইখন আৰু কি কি? তোমালোকে ঘৰত এই প্ৰশ্নখিনি টুকি লৈ উত্তৰবিলাক কৰিবা। আমি ইয়াৰ পিছৰ পিৰিয়ডত অৰ্থাৎ পিছৰ ভিডিঅ'টোত আমি বাকী কেইটা মণ্ডল ক্ৰমে জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ বিষয়ে আলোচনা কৰিম। এতিয়ালৈ আহোঁ, ধন্যবাদ।